বন্ধুসকল, মই বিনয় অসম। আজি এটা ফেচবুকৰ নতুন আপডেট আছে। এই আপডেট ভিডিঅ'টোলৈ সকলোৰে সন্মুখত আহিছোঁ। যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন এতিয়ালৈকে পোৱা নাই বা কণ্টেণ্ট মনিটাইজেশ্যনৰ যোনটো ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াটো এতিয়া সলনি হৈছে। আমি আগতে দেখিছিলোঁ যে মাজত কোনো ক্ৰাইটেৰিয়া নাছিলে, চবকে কণ্টেণ্ট মনিটাইজেশ্যন মেক্সিমাম বহুতে পাইছে। কিন্তু মোৰ এটা অলৰেডি পেজ আছে, এটা প্ৰফাইল আৰু এটা পেজ আছে। পেজত এতিয়া কালি গৈ মই চালোঁ, সেইটো পেজ নতুন পেজ হয়, বেছি দিন হোৱা নাই, 2 উইকছ বা 3 উইকছ হ'ব। মই 2-3টা উইকলি চেলেঞ্জ কমপ্লিট কৰিছোঁ। তাতে গৈ দেখা পালোঁ যে তাতে ক্ৰাইটেৰিয়া কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে এটা ক্ৰাইটেৰিয়া বান্ধি দিছে। সেই ক্ৰাইটেৰিয়া ছাইডত স্ক্ৰীনশ্বটটো চাওক। সেই ক্ৰাইটেৰিয়াটো হ'ল 10,000 ফলোৱাৰ লাগিব, মানে 10,000 ফলোৱাৰ্ছ লাগিব এটা ক্ৰাইটেৰিয়া। আৰু এটা হৈছে আপোনাৰ 50,000 এংগেজমেণ্ট, আইদাৰ 1,80,000 মিনিটছ ভিউজ লাগিব। দুটাৰ পৰা যিকোনো এটা, হয়তো 50,000 এংগেজমেণ্ট আপুনি কমপ্লিট কৰিব লাগিব, নহ'লে আপোনাৰ ভিডিঅ'বোৰত 1,80,000 মিনিটছ ভিউজ আহিব লাগিব। এই দুটা ক্ৰাইটেৰিয়া যদি আপুনি ফুলফিল কৰিব পাৰে, আপোনাৰ মনিটাইজেশ্যন কণ্টেণ্ট মনিটাইজেশ্যনটো 2 দিন পিছত, ক্ৰাইটেৰিয়া ফুল কৰাৰ পিছত 2 দিন পিছত ফেচবুকৰ পৰা এক্টিভ কৰি দিয়া হ'ব বা আপোনালৈ পঠিয়াই দিয়া হ'ব। তো আগতে ফেচবুকে ইনভাইট কৰিছিলে, এতিয়া সকলোৱে এটা অনিশ্চয়তাত আছিলে যে কেতিয়া কাৰ মনিটাইজেশ্যন দিব, কোনটো সময়ত দিব, যিহেতু কোনো ক্ৰাইটেৰিয়া নাছিলে। আগত আছিলে, বহুত আগত ক্ৰাইটেৰিয়া আছিলে। আগত 5,000 ফলোৱাৰ্ছ আৰু 60,000 মিনিটছ আপোনাৰ ভিউজ লাগিছিল। কিন্তু এতিয়া সেইটো আকৌ সেই ক্ৰাইটেৰিয়াটো ফেচবুকে আনিছে। এতিয়া ইনক্ৰিজ কৰিছে, এইটো 5,000 ফলোৱাৰৰ জেগাত 10,000 ফলোৱাৰ কৰিছে, আৰু 60,000 মিনিটছৰ জেগাত 1,80,000 মিনিটছ ভিউজ কৰিছে। সেইটো ক্ৰাইটেৰিয়া যদি সকলোৱে কমপ্লিট কৰিব পাৰে, তেনেহ'লে ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যনটো দিব। তো সেয়া এক প্ৰকাৰে ভালেই হৈছে। কিয়নো ভাল হৈছে কৈছোঁ, আগতে হয়তো দেখা গৈছে যে ফেচবুকত বহুতে 20,000 30,000 ফলোৱাৰ হৈ গ'ল, বহুতখিনি ভিউজ আহি গ'ল, তথাপিও কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই, যিহেতু ফেচবুকে এইটো ইনভাইটে কৰিছিল। এতিয়া কাক কেতিয়া ইনভাইট কৰিছিল সেয়া সকলোৱে এটা অনিশ্চয়তাত আছিল। কিন্তু এতিয়া যিহেতু দেখা গৈছে যে ফেচবুকে এটা ক্ৰাইটেৰিয়া বান্ধি দিছে, সেই ক্ৰাইটেৰিয়াখিনি যদি আপুনি ফুলফিল কৰিব পাৰে, আপুনি মনিটাইজেশ্যন পাই যাব। সেয়া আৰু দেৰি নহয়। তো সকলোৱে নিউ ক্ৰিয়েটাৰসকলক কৈছোঁ, ভালদৰে কাম কৰি যাওক। এই 10,000 ফলোৱাৰ্ছ কমপ্লিট কৰক আৰু 50,000 এংগেজমেণ্ট বা 1,80,000 মিনিটছ ভিউজ কমপ্লিট কৰক। তেতিয়া গৈহে আপোনালোকে ফেচবুকত মনিটাইজেশ্যনটো অন কৰিব পাৰিব। সেয়া ইউটিউবৰ নিচিনা বান্ধি দিছে। ইউটিউবতো তেনেকৈ আছে। ইউটিউবত আপোনাৰ 1,000 ছাবস্ক্ৰাইবাৰ লাগে আৰু 4,000 আৱাৰ ৱাচ টাইম লাগে। সেই ৱাচ টাইমটো আকৌ ফেচবুকে একেটা ক্ৰাইটেৰিয়া আনিছে, 10,000 ফলোৱাৰ আৰু 1,80,000 মিনিটছ ভিউজ বা 50,000 এংগেজমেণ্ট। তো সেয়া যদি আপুনি ভালদৰে কাম কৰিছে, এজ ক্ৰিয়েটৰ হিচাপে নিজকে ফেচবুকত প্ৰতিষ্ঠিত কৰিব বিচাৰিছে, তেনেহ'লে নিশ্চয় আপুনিও মনিটাইজেশ্যন পাব। এই ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰাৰ লগে লগে সেয়া বাট চাই থাকিব নালাগে। কাৰণ মাজতে কি হৈছিলে, কোনো ক্ৰাইটেৰিয়া উঠাই দিয়াৰ পিছত আমি সকলোৱে বাট চাই আছিলোঁ, কেতিয়া কাক দিব, কেতিয়া কাক নিদিব। বহুতে হয়তো বহুত ফলোৱাৰ হৈ গ'ল, এতিয়ালৈকে মনিটাইজেশ্যন পোৱা নাই। বহুতে কম ফলোৱাৰতো মনিটাইজেশ্যনখিনি পাইছিলে। কিন্তু এতিয়া যিহেতু এটা ক্ৰাইটেৰিয়া এলিজিবিলিটি বান্ধি দিছে, যদি আপুনি কমপ্লিট কৰিব পাৰে নিশ্চয় পাব, যদি নোৱাৰে তেনেহ'লে আগলৈ বাট চাই থাকিব লাগিব। সেয়াই কৈছোঁ। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, ভাল লাগিলে এটা লাইক শ্বেয়াৰ কৰিব। থেংকছ, ভাল এটা ইনফৰমেশ্যন সকলোৰ কাৰণে। বেষ্ট অফ লাক। জয় আই অসম, বিনয় অসম।